হাগ্রামা মহিলারি হুঁশিয়ার 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 দেশের মূল্য লাগিবই 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 হাগ্রামা মহিলারি গো ব্যাক গো ব্যাক গো ব্যাক দেশের মূল্য লাগিবই 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 খালি লগর দেশের মূল্য লাগিবই 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 খালি লগর সিবাই তদন্ত করুক তদন্ত করুক হাগ্রামা গো ব্যাক হাগ্রামা গো ব্যাক হাগ্রামা গো ব্যাক হাগ্রামা মুজাফফর মুজাফফর হাগ্রামা হুঁশিয়ার 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 হাগ্রামা গো ব্যাক গো ব্যাক গো ব্যাক হাগ্রামা হুঁশিয়ার হুঁশিয়ার খালি লগর দেশের মূল্য লাগিবই 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 খালি লগর দেশের মূল্য লাগিবই 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 খালি লগর সিবাই তদন্ত করুক তদন্ত করুক তদন্ত করুক খালি লগর সিবাই তদন্ত করুক তদন্ত করুক বিটিসির ইলেকশন বন্ধ করুক বন্ধ করুক বন্ধ করুক বিটিসির ইলেকশন বন্ধ করুক বন্ধ করুক বন্ধ করুক হাগ্রামা হুঁশিয়ার 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 হাগ্রামা হুঁশিয়ার 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 হাগ্রামা গো ব্যাক মূল্য লাগিবই 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 খালি লগর সিবাই তদন্ত করুক তদন্ত করুক তদন্ত করুক খালি লগর সিবাই তদন্ত করুক তদন্ত করুক তদন্ত করুক বিটিসির ইলেকশন বন্ধ করুক বন্ধ করুক বন্ধ করুক বিটিসির ইলেকশন বন্ধ করুক বন্ধ করুক বন্ধ করুক একটু ফটো তুলি আর যিটো পাইলোঁ মানে আমাৰ যোৱা মানে 21 তাৰিখত যিটো ঘটনা ঘটিছে ওদালগুৰি ডিষ্ট্ৰিক্টত যিটো খাৰিলোকক মানে গুলীয়াই হত্যা কৰিলে সেইকাৰণে আমি মানে আমি ধিক্কাৰ দিছোঁ গৰিহণা দিছোঁ আচলতে আমি বহুত বিজেপিৰ পৰা আমি দেখা পাইছোঁ আমাৰ জন্মৰ পৰা আমি 97ৰ পৰা দেখি আছোঁ আজি আমাৰ হাগ্ৰামা মহিলাৰী আজি অনাবৰক মানুহক ঘৰ বাৰী জ্বলাই দিয়া তাৰ মানুহক যিবোৰ প্ৰতিবাদ কৰিলে গুলীয়াই মাৰা আমি আজিলৈকে বহুতে আমি দেখা পাই আছোঁ কিন্তু আজি যে আমাৰ এই ওদালগুৰি ডিষ্ট্ৰিক্টত যিটো মানে খাৰিলোকক গুলীয়াই হত্যা কৰিলে কিন্তু এইটো সম্পূৰ্ণ দায় কিন্তু হাগ্ৰামা মহিলাই ডাঙৰীয়া হৈছে আমি বহুত সহ্য কৰিছোঁ বহুত ধৈৰ্য কৰিছোঁ আজিৰ কাৰণে আমি ধৈৰ্য নকৰিম আজি হাগ্ৰামা মহিলাই আমি এইখিনি বিচাৰোঁ যে খাৰিলোকৰ অতি সোনকালে মানে চিপাহী তদন্ত হ'ব লাগে বিটিচি যিটো পৰিষদীয় নিৰ্বাচন আছে সেই নিৰ্বাচন বন্ধ কৰক নিৰ্বাচন লৈ হাগ্ৰামা বহুত আনন্দ ফূৰ্তি বা চলি আছে কিন্তু আজি বিটিচি বোলে এইটো চুক্তি হৈছে আপোনালোকে জানক যে বিটিচি শান্তিৰ চুক্তি আজি দিনে দুপৰীয়া গুলিয়াই আজি দিনে দুপৰীয়া লাভিকলৈ গুলিয়াই মাৰিলে আজিলৈকে আমি বিচাৰ নাপালোঁ আজি খাৰিলোকক গুলিয়াই মাৰিছে আমি বিচাৰ নাপাওঁ আজি আমি বহুত সহ্য কৰিছোঁ আজি হাগ্ৰামাৰ নেতৃত্বত আজি আপোনালোকে জানে যে হাগ্ৰামাৰ নেতৃত্বৰ কাৰণে আমি বহুত হেৰুৱালোঁ মানুহ বহুত অপংগু হৈলোঁ বহুত আমি ললিত বঞ্চিত হৈ আহিছোঁ হাগ্ৰামাৰ নেতৃত্বত আজি আমি ইয়াৰ পৰা বহি নাথাকোঁ হাগ্ৰামাক আমি হুঁচিয়াৰ কৰি দি আছোঁ যে গুলি যি মানুহ হৈছে আমাৰ অতি সোনকালে আমাৰ এইখিনি বিচাৰ হ'ব লাগিব আমি ৰাজহুৱাভাৱে আমি কঠিন শাস্তি বিচাৰোঁ যে বিটিচিৰ ইলেকশ্যন অতি সোনকালে বন্ধ কৰক আমি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক মই আহ্বান জনাওঁ যে অতি সোনকালে যে আমাৰ খাৰিলোকক গুলীয়াই মাৰি হত্যা কৰিলে এই হত্যাৰ আমি চিপাহী তদন্ত বিচাৰোঁ অতি সোনকালে ইলেকশ্যনৰ আগত আমাৰ এইখিনি বিচাৰ আমাৰ দিব লাগিব আৰু BTADত যিবিলাক মানুহৰ অস্ত্ৰ যিবিলাক আছে এইবিলাক অস্ত্ৰবিলাক চেছ কৰিব লাগিব আমি আহ্বান জনাওঁ চৰকাৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আৰু এইখিনি যে গুলীয়াই মাৰিছে এইটো কোনো আৰু নাই ডাইৰেক্টলি হাগ্ৰামা এইটো শ্বৰ্টকৈ গুলীয়াই মাৰিছে হাগ্ৰামাৰ আজি ঘৰ বাৰী জ্বলাই দিয়া আমি বহুতে আমি দেখা পাই আছোঁ হাগ্ৰামাৰ এইখিনি আমি বহুত সহ্য কৰিছোঁ বহুত ধৈৰ্য কৰিছোঁ আৰু এতিয়ালৈকে আমি ধৈৰ্য নকৰোঁ সাৱধান BPF হাগ্ৰামা মহিলাৰী আপোনালোক বহুত আমি সহ্য কৰিছোঁ এইকাৰণে আমি উকিয়াই দিছোঁ যে এইখিনি অতি সোনকালে তাক চিপাহী তদন্ত কৰি তাক আমাৰ যি মানে আসামিক গ্ৰেপ্তাৰ কৰি তাক ফাঁচি দিব লাগিব আমি অতি সোনকালে এইখিনি আহ্বান বিচাৰোঁ যে আমাৰ অতি সোনকালে এইখিনি আমাৰ দিব লাগিব নহ'লে যদি আমি BTAD ইলেকশ্যনৰ আগত যদি আমি নাপাওঁ তেনেহ'লে আমি BTC গোটেই BTAD আমি তদন্ত BTAD আমি তছনছ কৰি দিবলৈ বাধ্য হ'ম এইখন চবতকৈ ডাঙৰ কথা হ'ল বড়োসকলৰ এইখন বড়োৰ দেশ নহয় বড়োসকল খিলঞ্জীয়া নহয় বড়োৰ দেশ কোন হয় এইটো মই স্পষ্টভাৱে জানো সৰ্বানন্দ সোণোৱাল কওক বা নৰেন্দ্ৰ মোদী কওক যে 1 ঘণ্টাৰ ভিতৰত আমি BTC তছনছ কৰি দিবলৈ বাধ্য হ'ম কাৰণ আমি বহুত ধৈৰ্য কৰিছোঁ আৰু আজিৰ ডেটত আমি ধৈৰ্য নকৰোঁ আমি বহুত ভংগ হৈছোঁ বহুতে হেৰুৱাইছোঁ আজি লাভিকলক গুলীয়াই মাৰিছে আমি লাভিকলক গুলীয়াই আমি কোনো হত্যাকাৰী বিচাৰ নাপালোঁ কিন্তু আজিৰ দিনের পর দিনে এনেকৈ গুলীয়াই মাৰিছে যদি গুলীয়াই মাৰিবলগীয়া হাগ্ৰামাৰ নেতৃত্ব আছে আমি সকলোৱে ৰাজপথত থিয় হ'বলৈ বাধ্য আছোঁ
আজি এজনক মাৰিব কালি এজনক না মাৰিব লাগে আমি ৰাজপথত থিয় হৈ আছো আমাক যদি মাৰিব লাগে আমি গুলিয়াই মাৰক আমি সাজু আছো গুলি খাবলৈ আমাৰ নিজৰ দাপনৰ লাট বেট সোমাবলৈ কাৰণে মই সাজু আছো এনডিপি চেনডিপিলৈ তার মতো শয়তানে জান্নার মালিক নহয় আমি তার দিকে ভয় নকৰো তেক পিছা কুত্তার দিকে আমি ভয় নকৰো এখানে মই হাবরান কই দিছো হাকরাম মহিলারি এইখানে রাজনীতিক আপনারা যে রাজনীতি চলাইছে রাজনীতি বন্ধ করক ইলেকশন বন্ধ করক অতি অনকালে নহলে আমি কেতিয়াও বহি না থাকো আমি রাজপথ কেবল বাধ্য হম মানে অস্ত্র যিবিলাক জমাইছে কেইটা অস্ত্র জমাইছে হাজাৰ হাজাৰ বিডিএটি চিপাই তদন্ত কৰক প্ৰত্যেকটা বড় ঘৰতে এইবিলাক মানৱ অস্ত্ৰ ওলাই আহিব 10টা 20টা করে ওলাব যদি মানৱ অস্ত্ৰ জমা দিছে তেনেহ'লে কেনেকৈ গুলিয়াই মাৰিলে যেহেতু আপোনালোকে নিশ্চয় বিডিএটিৰ মানুহ দেখা পাইছে যে দিনৰ ওপৰত আমি কোনো নাই আমি এখানে বিচাৰোঁ যে খাইৰুল হকৰ অতি সোনকালে আমাৰ তেজৰ মূল্য লাগিবই অতি সোনকালে এই দোষীক গ্ৰেপ্তাৰ কৰিব লাগে অতি সোনকালে চিপাই তদন্ত কৰক পিটিচি ইলেকশ্যন বন্ধ কৰক পিটিচি ইলেকশ্যন আগত যাতে কোনো আপনি মানে ইলেকশন কমিশনে আহ্বান জানাও যে ইলেকশন যাতে ডিক্লেয়ার নিদিয়ে আমার আগত মানে খাইৰুল হকৰ চিপাই তদন্ত আমাৰ বিচাৰ আগত হ'ব লাগিব পিছতে ইলেকশন হ'ব নহ'লে আমি বিটিচি